নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে। আমি আজি যাবলৈ ওলাইছোঁ ইউনিভাৰ্চিটিলৈ বুলি। সৰুকৈ কাম এটা আছিল, গতিকে বাছতে উঠি দিলোঁ, উঠি গ'লোঁ আৰু আহিলোঁ। ক্লাছ নাছিল যিহেতু, আহোঁতে আমি আহিলোঁ ৰিক্সাত। আহিয়ে ৰোৱাই নাই, আকৌ কাপোৰযোৰ সলাই যাবলৈ ওলালোঁ আন এঠাইলৈ বুলি। প্ৰথমে চিঙৰা খাই ল'লোঁ, যিহেতু অকণমান ভোক লাগি আছিল ৰাতিপুৱাতে ভাত খোৱা। আজি ওলাইছোঁ ৰুম বিচাৰি, ৰুমতে আছোঁ আৰু ভাল ৰুম লাগে হেনো। কোনোবাই কোৱা শুনিছিলোঁহে যে গুৱাহাটীত ৰুম বিচৰাটো বহুত বেছি টান, অভিজ্ঞতাও হৈয়ে গ'ল। মাজতে ইয়াৰ পতাকাও দেখিলোঁ, স্বাধীনতা দিৱসৰ আগৰে ভিডিঅ'। বিচাৰিলোঁ, অৱস্থা বেয়া দেখি গম পাইছেই, কিন্তু একো ভাল ৰুমো নাপালোঁ। এইফালে বজাৰ অকণমানো কৰি ল'লোঁ, যিহেতু ৰান্ধি বাঢ়ি খাম বুলি ঠিকেই কৰিছোঁ। সন্ধিয়া অকণমান বহি লৈ আপোনালোকক বজাৰখিনি দেখুৱাই দিলোঁ। ঔটেঙা আনিছোঁ, ঢেকীয়া আনিছোঁ, কলডিল আনিছোঁ, ভোট জলকীয়া আচাৰ কৰিবৰ কাৰণে কাটিও থৈছোঁ। একেবাৰে সংসাৰৰ সকলো দায়িত্ব। এইফালে মই ভাতৰ যোগাৰ কৰিবলৈ বুলি ল'লোঁ আৰু ঔটেঙা কাটি আছোঁ। ঔটেঙা কটাটো কিন্তু ইমানো সহজ নহয়, যিমান আপোনালোকে ভিডিঅ'টোত দেখিছে। মই আকৌ পাৰোঁ দেই এইবিলাক। আপোনালোকক অন্য এটি ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই।